মই বনোৱাৰ দৰে ধুনীয়া হোলী খেলাৰ ফটো আপুনিও বনাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে ভিডিঅ'টো চাব। প্ৰথমতে আহিলোঁ মই মোবাইলটো লৈ গুগলত গৈ পেলাই গেমিনি আই বুলি চাৰ্চ কৰিব, তেতিয়া আহিয়ে যাব। দেখিছেনে? আহি গ'ল। তাতে ক্লিক কৰিব। ক্লিক কৰিলোঁ। নেট শ্ল' হয় অকণমান, দেখিছেনে? ক্লিক কৰাৰ পাছত এনেকুৱা আহিব, দেখিছেনে? আস্ক গেমিনি 3 তাৰ তলত প্লাছ বটনটো আছে নহয়, তাতে ক্লিক কৰিব। আপলোড ফাইলছত ক্লিক কৰি ফটো এণ্ড ভিডিঅ'ত ক্লিক কৰি পেলাই এখন ফটো ইয়াৰ পৰা ল'ব। যিকোনো ফটো এখন ল'ব। মই এখন মোৰ নিজৰ ফটোৱে ল'লোঁ। আহিব দিয়ক ইয়াতে। ফটোখন আহিয়ে গ'ল। এতিয়া প্ৰমোটটো দিব। প্ৰমোটটো আপোনাক যেনেকুৱা ধৰণৰ ফটো লাগে তেনেকুৱা প্ৰমোট লিখিব। দেখিছেনে? মোৰ ফটো এখন আহিয়ে গ'ল। তাতে মই লিখিছিলোঁ টাৰ্ণ দিছ ফটো ইনটু কালাৰফুল হোলী বুলি লিখিছিলোঁ, তেতিয়া আহি গ'ল। কিনাৰতে ছেভ বুলি লিখা আছে ন, তাতে ডাউনলোড কৰি ল'ব। এতিয়া মই নেক্সট আৰু এখন ফটো লৈছোঁ, দেখিছেনে? এনেকৈ বনাব পাৰে আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফটো বনাম বুলি ভাবিছে তেতিয়া ভিডিঅ'টো ছেভ কৰি থ'ব। দেখিছে? আৰু এখন ফটো লৈ পেলাই মই ঠিক তেনেকুৱাই লিখিছোঁ যেতিয়া মই প্ৰথমটো লিখিছিলোঁ। প্ৰমোটটো নিজৰ মতে লিখিব পাৰে। মই এনেকুৱা লিখিছোঁ, একেবাৰে শ্বৰ্টত লিখিছোঁ হোলীৰ বিষয়ে ফটোখনৰ কাৰণে। নেক্সট ফটোখন এয়া আহিব। অকণমান টাইম লাগে। আহিয়ে গ'ল। দেখিছেনে? দুখন ফটো। লগতে মই আৰু দুখনমান ফটো বনালোঁ।